আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে আন এটি ভিডিঅ' আন এটি ব্লগ। এইটো মোৰ একচুৱেলি ফাৰ্ষ্ট ব্লগ হয়, চ' আপোনালোকে ছাপোৰ্ট কৰে যেন বিভিন্ন ধৰণৰ ভিডিঅ' লৈ আহিবলৈ মই চেষ্টা কৰিম। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ মই কিচেনতে কৰা বুট শাকৰ হাৰ্ভেষ্টিং আৰু ভাজিখন। শাক ভাজিবলৈ সকলোৱে জানে, কিন্তু আপোনালোকে হাইড্ৰপনিক ছিষ্টেমতে ঘৰতেই শাক ভাজি তৈয়াৰ কৰিব পাৰে, মানে শাক তৈয়াৰ কৰিব পাৰে। চ' আহক আৰম্ভ কৰোঁ। এইটো হৈছে ডে 6ৰ ভিডিঅ'। 6 দিনৰ পিছত এনেদৰে সৰু সৰু পাত আপোনালোকে দেখিবলৈ পাইছে, পাত ওলাইছে ধুনীয়াকৈ। কেঁচিৰে চুটি চুটিকৈ এইকাৰণে কাটিছোঁ, ইয়াৰে পৰা আকৌ এবাৰ ৰিগ্ৰোথ হ'ব, মানে আমি আকৌ এবাৰ ইয়াৰে ভাজি বনাব পাৰিম। চ' আপোনালোকেও যদি কেতিয়াবা কৰে এনেকৈ কেঁচিৰে কাটিব, যাতে ৰিগ্ৰোথ হ'ব পাৰে। এইবাৰ আহক একেলগে ভাজিখন বনাওঁ। বাল্টিটো কৰি চাইছোঁ, ধুনীয়াকৈ হৈছে। সেউজীয়াবোৰ দেখিয়ে ভাল লাগে আচলতে, সেইকাৰণে কৰিছোঁ। ঘৰৰে শাক, জলকীয়া বা ঘৰৰ বস্তু, যিকোনো বস্তু খাই সঁচাকৈ ভাল লাগে, নহয় জানো? সকলোৰে হয়। ভাজিখন হৈয়ে গৈছে, এতিয়া মই ছাৰ্ভ কৰিম। ভাজিখন যিহেতু হৈয়ে গ'ল, এতিয়া টেষ্ট কৰি চাওঁ এবাৰ। সঁচাকৈ মাষ্ট ট্ৰাই কৰি চাব এবাৰ, আৰু কেনেকুৱা লাগে মোক প্লিজ জনাব। মোৰ কিন্তু সঁচাকৈ ভাল লাগিছে খাই।
মোৰ হাৰ্ভেষ্টিঙত অকণমান বেছি টাইম লৈছে, কাৰণ মোৰ মই ব্যস্ত হৈ আছিলোঁ অকণমান, চ' হাৰ্ভেষ্টিঙত অকণমান লেট হ'ল। অকণমান মানে ডালটো বুঢ়া হৈ গৈছে। ৰিয়েকশ্যন জ্বলা বাট মোৰ ভাল লাগিছে। অকণমান খালি বেছি মানে বয়স হোৱাৰ কাৰণে, বুঢ়া হোৱাৰ কাৰণে অকণমান জাবৰ লাগিছে। চ' আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব, আৰু কেনে পালে মোক জনাব ফটোৰে সৈতে। চ' আজিলৈ বিদায় লৈছোঁ। আগলৈকেও চেষ্টা কৰিম ভিডিঅ'বোৰ বনাবলৈ, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব, আৰু যদি বেয়া লাগে ডিছলাইকো কৰিব পাৰে, কিন্তু ডিছলাইক কৰিলে অকণমান মনটো বেয়া লাগিব।